মাহেৰ চোৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি মই আপোনালোকক ঘৰতে সহজ পদ্ধতিত কেনেদৰে বাটাৰ বনাব পাৰি তাক দেখাম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাটাৰ বনাবৰ কাৰণে আমাক লাগিব গাখীৰৰ সৰ, আৰু এয়া গাখীৰৰ সৰ মই 4-5 দিনৰ পৰা গোটাই গৈছিলোঁ। গাখীৰৰ সৰখিনি এটা কণ্টেইনাৰত গোটাই লৈ আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখি যাব। কোনো ধৰণৰ কালাৰ বা হালধি ব্যৱহাৰ নকৰাকৈ মই আজি আপোনালোকক বাটাৰ বনাই দেখাম। মোৰ বাটাৰখিনি কি ধুনীয়া কালাৰ হ'ব চাব আপোনালোকে। আৰু এয়া এটা মিক্সাৰ জাৰ লৈছোঁ, ডাঙৰ মিক্সাৰ জাৰ ল'ব। মিক্সাৰ জাৰটো বাটাৰ বনাবৰ কাৰণে সদায় ডাঙৰ লাগে, সৰু হ'লে অসুবিধা হয়। আৰু ইয়াতে মই এতিয়া গাখীৰৰ সৰখিনি আধা দি দিম, আৰু গাখীৰৰ সৰৰ যিমান হ'ব তাৰ 2 বা 3 আঙুল পানী দিম, ঠাণ্ডা পানী দিম। পানী সদায় ফ্ৰিজত থৈহে ব্যৱহাৰ কৰিব, ঠাণ্ডা পানীটোহে ল'ব, কাৰণ নৰ্মেল পানী নল'ব, কাৰণ ঠাণ্ডা পানীয়ে আমাক বাটাৰখিনি গোট মৰাত সহায় কৰিব। আৰু যেতিয়া মই মিক্সিটো চলাম তাৰ চাউণ্ডটো আপোনালোকে মন কৰি থাকিব। যেতিয়া দেখিব যে চাউণ্ডটো অলপ চেঞ্জ হৈছে, তেতিয়া গম পাব যে আমাৰ বাটাৰখিনি ৰেডি হৈ গৈছে। বহুত বেছি সময় চলাৱাৰ প্ৰয়োজন নহয়। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব, তেতিয়া আপোনালোকে ঘৰতে সহজে বাটাৰ বনাব পাৰিব। এক মিনিটমান সময় মিক্সাৰটো চলোৱাৰ পাছত এতিয়া মই মিক্সাৰ জাৰটো খুলি পেলাই চাম যে আমাৰ বাটাৰখিনি হৈছে নে নাই হোৱা। এয়া চাওক, আমাৰ বাটাৰখিনি ৰেডি এতিয়ালৈকে হোৱা নাই। বাটাৰখিনি খালি ভাঙিহে গৈছে, সৰখিনি এতিয়ালৈকে বাটাৰ হোৱা নাই। আকৌ মিক্সাৰটো চলাই দিম মই এতিয়া। মন কৰিলেনে মিক্সাৰটোৰ চাউণ্ডটো চেঞ্জ হৈ গ'ল, অলপ বেলেগ ধৰণৰ হৈ গ'ল। এতিয়া গম পাব যে আমাৰ বাটাৰখিনি ৰেডি হৈ গৈছে। এতিয়া মিক্সাৰ জাৰটো খুলি পেলাই আমি চাম যে আমাৰ বাটাৰখিনি ৰেডি হৈছে নে নাই। এই সময়তে যদি আমি বেছি সময় মিক্সাৰটো চলাই দিওঁ, তেনেহ'লে আমাৰ বাটাৰখিনি আকৌ ভাঙি যাব। ভাঙি গ'লে চিন্তা কৰিবলগীয়া একো নাই। আকৌ সেইখিনি ফ্ৰিজত ৰাখি দি 6-7 ঘণ্টা ফ্ৰিজত ৰাখি দি আকৌ আমি বাটাৰ বনাব লাগিব। এয়া দেখিলে মোৰ বাটাৰ ৰেডি হৈ গ'ল। এতিয়া মই বল এটাত গোটেই বাটাৰখিনি কাঢ়ি ল'ম। বাটাৰখিনি দেখিয়ে আপোনালোকে গম পাইছে চাগে কিমান ধুনীয়াকৈ বাটাৰ হৈছে। 4-5 দিনৰ গাখীৰৰ সৰৰ পৰা আমাৰ বহুতখিনিয়ে বাটাৰ ওলায়। মোৰ 200 গ্ৰামমান বাটাৰ ওলালে গাখীৰৰ সৰখিনিৰ পৰা। মিক্সাৰ জাৰটোত যিখিনি গাখীৰ পানী থাকি গৈছিলে, মই সেইখিনি পেলাই নিদিওঁ। সেইখিনিৰ পৰা মই ক্ষীৰ বনাম, সেইটো কাৰণে মই এনেদৰে এটা কাপত এই গাখীৰৰ পানীখিনি গোটাই থৈছোঁ। আপোনালোকেও এই গাখীৰ পানীখিনি ক্ষীৰ বনাব বিচাৰিলে ক্ষীৰ বনাব পাৰে, বা আটাও যেতিয়া মঠা হয় ৰুটি বনাবৰ কাৰণে, তেতিয়া এই পানীখিনি তাতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ঠিক একেদৰে আগৰ দৰে মই বাকী থকা গাখীৰৰ সৰখিনি এতিয়া আকৌ বাটাৰ বনাই ল'ম। একেবাৰে সহজ, আৰু ইয়াত মই কোনো ধৰণৰ কালাৰ বা হালধি একো ব্যৱহাৰ কৰা নাই। আপোনালোকে এবাৰ নিশ্চয় ঘৰত বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাব। এয়া চাওক, মোক বাকী থকা সৰখিনিৰো বাটাৰ হৈ গ'ল। এতিয়া মই এইখিনি বাটাৰো একেটা বলতে ভালদৰে কাঢ়ি লৈছোঁ। বাটাৰৰ সোৱাদটো কেনেকুৱা আমি সকলোৱে জানো। বাটাৰ খালে অকণমান নিমখীয়া মানে এটা সোৱাদ আহে। যদি আপোনালোকে এই বাটাৰখিনি সেই কিনা বাটাৰৰ সোৱাদটো পাব বিচাৰে, তেনেহ'লে এই সময়তে অকণমান এচুকুত নিমখ দি দিব পাৰে ইয়াত। তেতিয়াহ'লে আপোনালোকে গমেই নাপাব যে আপোনালোকে ঘৰৰ বাটাৰ খাইছে নে কিনা আমুল বাটাৰ খাইছে। আৰু মই খালি নিমখ নাই দিয়া, কাৰণ মই নৰ্মেল এনেকৈ খাই আমাৰ ঘৰত চবেই ভাল পায়, সেইটো কাৰণে মই নিমখ নাই দিয়া। আপোনালোকে যদি দিব বিচাৰে এচুকুত অকণমান নিমখ দিব, আৰু নিমখ দিলে এই বাটাৰখিনিত আৰু পানী ওলাব। তেতিয়া কি কৰিব, সেই পানীখিনি সম্পূৰ্ণ ৰিমুভ কৰি থাকিব।
এয়া দেখিলে কি ধুনীয়া বাটাৰ আমাৰ ৰেডি হৈ গ'ল। কিন্তু এতিয়া আমি এই বাটাৰখিনিৰ পৰা যিখিনি এক্সট্ৰা পানী ওলাই থাকিব সেই পানীখিনি সম্পূৰ্ণভাৱে ৰিমুভ কৰিব লাগিব। যদি বাটাৰত পানী থাকি যায় তেনেহ'লে আমাৰ বাটাৰখিনি বেয়া হৈ যাব, বেছি দিন আমি ষ্ট'ৰ কৰি ৰাখিব নোৱাৰিম। এনেদৰে ঘৰতে বনোৱা বাটাৰ খাবলৈ বিৰাটেই সোৱাদ লগা হয়। মইতো আজি 2 বছৰমানৰ পৰাই ঘৰতে বাটাৰ বনাই খাই আছোঁ। মই বাটাৰ কিনিবলগীয়া নহয়েই। এনেদৰে বাটাৰ বনালে আমাৰ দুটা লাভ হয়। আমি ঘৰত এটা বিশুদ্ধ, কোনো ধৰণৰ ভেজাল নথকা বাটাৰ খাবলৈ পালোঁ আৰু আমাৰ পইচাও বাচিলে, নহয়নে বাৰু? ঘৰত যদি ইমান সহজতে বাটাৰ বনাব পাৰি, বজাৰৰ পৰা ইমান দাম দি বাটাৰ কিনি খোৱাৰ কি প্ৰয়োজন আছে বাৰু? এতিয়া মই এইখিনি বাটাৰৰ পৰাও পানীখিনি সম্পূৰ্ণভাৱে কাঢ়ি ল'ম, পানী থাকিবলৈ নিদিওঁ। আৰু মই এটা প্লাষ্টিকৰ কণ্টেইনাৰত এই বাটাৰখিনি এনেদৰে ৰাখি লৈছোঁ, সুমুৱাই লৈছোঁ। আপোনালোকৰ ওচৰত যদি আমুল বাটাৰৰ যিটো স্কুৱেৰ ডিব্বা আহে, সেই ডিব্বাটো যদি আছে তেনেহ'লে সেই ডিব্বাটোতো এই বাটাৰখিনি ৰাখিব পাৰে। কিন্তু মোৰ ওচৰত আমুলৰ সেই ডিব্বাটো নাই, সেইটো কাৰণে মই প্লাষ্টিকৰ ডিব্বা লৈছোঁ। কাৰণ মই আজিলৈকে বাটাৰ কিনি খোৱাই নাই। মই বাটাৰ সদায় ঘৰত বনাই খাওঁ আৰু ঘৰত ইমান ধুনীয়া বাটাৰ হয় কাৰণে কিনাৰ কোনো প্ৰয়োজন নহয়। এতিয়া এই কণ্টেইনাৰটো মই ফ্ৰিজত 2 ঘণ্টা সময়ৰ কাৰণে ৰাখি দিম আৰু তাৰপৰা উলিয়াই আপোনালোকক কাটি দেখাম। ফ্ৰিজৰ পৰা উলিওৱাৰ পাছত এয়া মোৰ বাটাৰ ৰেডি হৈ গ'ল। চাওক, এতিয়া মই আপোনালোকক কাটি দেখাইছোঁ। বিৰাটেই ধুনীয়া হৈছে, দেখি একদম কিনা বাটাৰৰ দৰে লাগিছে, নহয়নে বাৰু? কালাৰটো চাওক, কালাৰ কি ধুনীয়া হৈছে। কিছুমানে এই কালাৰ উঠাবৰ কাৰণে হালধি ব্যৱহাৰ কৰে, কিন্তু মই একোৱেই দিয়া নাই। দেখিলে আপোনালোকে ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব। পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে বাই বাই।